এইটো ধনুগুটি নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ মই ভাস্কৰ বৰাই আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আহি গৈছোঁ। চুলিটো কাটি দিলোঁ বাৰু। কেনেকুৱা লাগিছে কওকচোন, আপোনালোকে কমেণ্ট কৰি জনাব চুলিটো কেনেকুৱা লাগিছে। বহুত দিনৰ মূৰত কাটি দিছোঁ, চুলি বহুত দীঘল হৈ গৈছিলেতো। কেনেকুৱা লাগিছে ষ্টাইলটো, অকণ ভাল লাগিছে নাই? আজি নতুন ভিডিঅ'টো আহি গৈছোঁ, ৰাতি আহিছোঁ। ব্লগটো হ'ব ৰাতি। আজি মানে মেজি খাই আছোঁ। মেজি এতিয়া মেজি খানালৈ যাম। মেজি কেনেকৈ ৰেডি কৰিলোঁ আপোনালোকক দেখাম। কেনেকৈনো খাইছোঁ আমি উৰুকা আগদিনাখন মেজি আপোনালোকক দেখাম। ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এয়া চলি আছে আমাৰ চাহৰ পৰ্ব। চাহ ৰেডি হৈ আছে। এজন আমাৰ ভাইটি, এজন বৰ্তা আৰু এজন দাদা আহিছে। আৰু এইগৰাকী আমাৰ এইগৰাকী মাতৃ দেৱীয়ে চাহ বিলাই আছে। কাপটো চাওক না আপোনালোকে, কাপটো হোৱাটছআপৰ হাঁহা ইমজিটো দি দিছে। হাঁহা নে কি এইটো জানো, হোৱাটছআপৰ ইমজি। ধুনীয়া লাগিছে কাপটো। কেনেকুৱা লাগিছে আপোনালোকৰ কাপটো? খাই লওঁ পিঠা লগত গুড়। মেজিৰ ভেলাঘৰলৈ যাত্ৰা আৰম্ভ। গৈ আছোঁ চোতালৰ পৰা গৈ আছোঁ মেজি ঘৰলৈ। আমাৰ পদূলিতে পাতিছোঁ আৰু মেজি আৰু কি আৰু গোটেইখিনি মিলি পেলাই গৈ আছোঁ। বেছি দূৰ নহয়তো। ব'লক মেজি ঘৰত কেনেকুৱা কি আয়োজন চলিছে উৰুকা আগদিনাখন তাক আপোনাক দেখুৱাবলৈ গৈ আছোঁ। ব'লক। পাই গ'লোহি মেজি ভেলাঘৰ পাই গ'লোহি। ধনুগুটি এইটো ধনুগুটি ৰান্ধনী ভাত বনাইছে সেয়া দেই। ৰান্ধনী আমাৰ হেতাও নাই দেখাবলৈ, এই খৰিকে দেখাইছে আৰু। এইফালে এগৰাকী পুৰা পাচলি কাটি আছে, কবি কাটি আছে। এইগৰাকী আমাৰ খুৰীদেউ অকণ মন মাৰি আছে, কটাৰীহে দেখুৱাইছে। এইগৰাকী ভাগত এইটো পৰিছে, নহৰু গুচোৱাত পৰিছে। এইগৰাকী আমাৰ বৰমাক দেখুৱাইছোঁ। বৰমাই কৈছে মোক নেদেখুৱাও নেকি বোলে। বৰমাক দেখাই দিছোঁ। বিলাহী কাটি আছে বোলে। তাৰপিছত এইফালে দেখাইছোঁ, এইফালে এইগৰাকী বৰমাই পূৰা মন মাৰি আছে। এওঁকো দেখুৱাই দিছোঁ অকণমান, নহ'লে বেয়া পাবতো। এইফালে ক'ত মোবাইলত ব্যস্ত হৈ আছোঁ। এইগৰাকী ইউটিউবাৰ হাঁহি এইটো বিখ্যাত আমাৰ হেৰি, সেইটো ইউটিউবাৰ। এই ধুনীয়া ভাওনা কয় আকৌ, ভাওনা পূৰা ধুনীয়া কয়। ভাৱৰীয়া আমাৰ শিশু ভাৱৰীয়া। এইগৰাকী লাষ্টটো বেছি অকণমান। মানুহ পূৰা হাল্লা কৰি আছে। এইগৰাকী পুৰা ফূৰ্তি, কাইলৈ স্কুটি পাব বোলে। মামা স্কুটি আহি গৈছে। মাঘ বিহু
ফাইনেলি আমাৰ খানা খাব হৈ গ'ল এতিয়া খানা বিতাই আছে ৰাইজে খাবলৈ আৰম্ভ কৰিছে আৰু খানা ৰেডি খানা খাই মেলি ৰেডি আৰু ৰান্ধনীয়ে খাই আছে খানা এয়া ৰান্ধনীয়ে খাই আছে এইজন পাইছেহি এতিয়া এইকেইজনী এইগৰাকী মাঘৰ 10 তাৰিখে বিয়া আছে দেই এইবাৰ লাষ্ট আৰু বেয়া লাগিছে নি বাৰু লাষ্ট আৰু এইবাৰ কান্দিছে অকণমান কান্দিছে নি নেকান্দিবি আৰু মাঘৰ 10 তাৰিখে বিয়া এইবাৰ লাষ্ট মেজি আৰু সেই চুকত সোমাই থকাজনী ফাগুনৰ 9 তাৰিখে বিয়া দেই দুইজনী বাই বাই এই দুজনী এইবাৰ লাষ্ট আৰু দুজনী কান্দিছে কেলে তই নেকান্দিবি আকৌ কেলে কান্দিছ নেকান্দিবি আকৌ খানা পিনা খাই কৰি আজৰি হৈ গ'ল আৰু এতিয়া আৰু কি আৰু ভিডিঅ'টো ইমানতে আছিলে আজিলৈ বাই বাই